স্বাগতম জানাইছো টু টেকনিক্যাল ব্ৰাদাৰ ইউটিউব চেনেললৈ। মই প্ৰণৱ। আজিৰ ভিডিঅ'টো আমি কমেডি বনোৱা নাই, এটা সামাজিক পৰিস্থিতি বনাইছোঁ য'ত মানুহৰ ৰিজাল্ট বেয়া হ'লে কি কি পৰিস্থিতি হ'ব পাৰে, পিংকুই কেনেদৰে সহায় কৰে, দুজন ছাত্ৰক মৃত্যুৰ মুখৰ পৰা কেনেকৈ বচায়, এই ভিডিঅ'টো চাব লাগে আপোনালোকে, চাই থাকক। হন উঠা, 9টা বাজবা লাগে হৈ গেল। মা উঠি আছো ৰবা, 9টা বাজাই নাই এতিয়ালৈকে, 5 মিনিট বাকী আছে। আজি জানা না কেই তাৰিখ? কিয় আজি 25 তাৰিখ দেখোন। আজি যে তোমাৰ ৰিজাল্ট দিব আৰু মাত্ৰ 5 মিনিট আছে, জান না এইটো? মই লিংকটোৰ তাতে যায়ে আছো, 9টা বাজাৰ লগে লগে মই ৰিজাল্ট চাম। মা ৰিজাল্ট ওলাল, মই ছেকেণ্ড ডিভিজন পাইছো দে। যি হ'ল ভালে হৈছে। তোৰ দেউতাৰক মাতং ৰ, ৰিজাল্টৰ কথা কওঁ। আজি অলপ খানাটো অলপ ভালকৈ ৰান্ধিব লাগিব। এইবাৰ মোক ডাঙৰ চাই মোবাইল কিনি দিব লাগিব। মই এই চুইচটো মোবাইলেদি কাম নহ'ব, পাবজি খেলিব লাগিব না মই। হ'ব দে, দিম দে। এইকেইদিন পৰীক্ষাৰ কাৰণেহে মই তোক সেইগিলা মোবাইল কিনি দিয়া নাই, বাপেৰ মোবাইলটোৱে টিপি থকা। হ'ব দে। মা চাহ বনাইছেনে নাই? খাই দে, মোৰ লগকেইটা ৰিজাল্ট খবৰটো লৈ আহোঁ। যি হওক, আমাৰ গোটেইকেইটা ৰিজাল্ট ভালে হ'ল। গোটেইকেইটাৰে ভালে হ'ল দে। হেৰি, চন্দনে তাৰ ৰিজাল্টৰ কথা গম পালা নাই? আমিতো 4জনে একেলগে পাছ কৰিছোঁ, আমি 3জনেহে জানো, তাৰতো মোবাইল চোবাইল নাই। সিটো গম নাপায়। এক কাম কৰোঁ, তাৰ চুইচটো মোবাইলটো, সিটো তাতে ৰিজাল্ট চাব নোৱাৰে। আমি অলপ ধেমালি কৰোঁ দে তাৰ লগত। তাইতো পাছ কৰিছে, আমি ফেইল কৰা বুলি ক'ম হা। হ'ব, সি তাৰ মাথা নষ্ট হৈ যাব। তেতিয়া ফোন দিব সোনকালে। হেল্ল' চন্দন। মই চন্দন দে। পিছে মোৰ ৰিজাল্টটো চাইছেনে নাই? চালোঁ। আমি 4জনৰ 3জনে পাছ কৰিলোঁ, তয়ে ফেইল কৰিলি। বিৰাট দুখ লাগি আছে। কি কৰিলি তই? মোৰ পৰীক্ষা ইমান বেয়া হোৱা নাছিলতো। বেয়া হ'ল। হেল্ল' কাটিয়ে দিলাক। কিবা তাৰ মাথা নষ্ট হ'ব দে, ফেইল কৰা বুলি শুনলাক না। মা, মই লগকেইটাৰ ৰিজাল্টৰ খবৰটো লৈ আহোঁ। যা লৈ আহ। মায়ে মোক ৰিজাল্টৰ কাৰণে মোবাইল কিনি দিয়া নাছিল। ভাবছে মোবাইল থাকিলে মই পঢ়বাৰ নাই, সেইকাৰণে দিয়া নাই কিনি। ভালে হৈছে, এইবাৰ পুৰা মোবাইল কিনি পাবজি খেলি থাকিম। সিটো কাই দাউৰি আহি আছে? আৰে ইমান জোৰে দাউৰি আহিছে যে? আৰে চন্দন দেখোন এইটো। চন্দন, ক'ত যায় ইমান দাউৰি? ভাই, মই পুখুৰীত জাপ দিব যাই আছো, মোৰ ৰিজাল্ট বেয়া হৈছে। ৰিজাল্ট বেয়া হৈছে কাৰণে পুখুৰীত জাপ দিব লাগিব নেকি? পাগল। মোৰ ৰিজাল্ট বেয়া হৈছে, মই মানুহৰ আগত কেনেকৈ আহিম কচোন? সেইকাৰণে পুখুৰীত জাপ দিব যাই আছো। পিছে তোৰ ৰিজাল্টটো তই চাইছা না কাবাই কৈছে? নাই, মোৰতো চুইচটো মোবাইল, মোৰ লগ 3টাই ক'লাক মই বোলে ফেইল কৰিছোঁ। দে তোৰ ৰোল নাম্বাৰটো কচোন, ৰোল নাম্বাৰ আৰু কোড নাম্বাৰটো কচোন মোক। লেখ। আৰে তোৰ ৰিজাল্ট দেখোন ভাল হৈছে, 3rd ডিভিজন পাইছে দেখোন তই। কি পাছ কৰিছোঁ মই? তই বেলেগৰ কথা শুনি এই কাম কিয় কৰিব গৈছা? নিজৰ ৰিজাল্টটো নিজে আগতে চাই ল'বি, বেলেগৰ কথা বাদ দি। থেংক ইউ ভাই, মোক এইটো খবৰ দিয়াৰ বাবে, নহ'লে মোক আজিৰ পৰা দুখ নাপালি হয়ে। নিজৰ ৰিজাল্ট নিজে চাই ল'ব লাগিব। সেইকাৰণে যিকোনো কাম কৰাৰ আগতে নিজে চাবি। যদি চাপ'জ ৰিজাল্টটো বেয়াই হ'ল যেনিবা, সেইবুলি তই মৰব যাবি নেকি? খালি কি ৰিজাল্ট বেয়া হ'লে তোৰ কি লাইফটোৱে বেয়া হৈ থাকে নেকি? তোৰ যিখিনি টেলেণ্ট, তই গান গাব পাৰি ইমান ধুনীয়া, যিকোনো টেলেণ্ট তোৰ আছে, সেইখিনি টেলেণ্ট দেখুৱাই। খালি ৰিজাল্টৰ লগত সকলো কাম নহয়তো। ধন্যবাদ ভাই, মই আজিৰ পৰা এইটো কাম কেতিয়াও কৰিব নাযাওঁ। ধন্যবাদ। দে তই এতিয়া ঘৰত যা, সেই কান্দা কাটি নকৰবি। মই সেই আমাৰ ৰামলাল জেঠাই পুতেকৰ ৰিজাল্টৰ খবৰটো লৈ ঘৰত। মোহন, আজিতো তোমাৰ ৰিজাল্ট দিছে, কেনে হ'ল? দেউতা, 3 নম্বৰৰ কাৰণে ফেইল কৰিলোঁ। ইমান টাকা খৰচ কৰি পঢ়ালো আৰু তই ফেইল কৰলি? দেউতা নামাৰিবা। নামাৰিম, পিঠি চামৰা উঘলাই পেলাম তোৰ। ইমান টাকা খৰচ পাতি কৰিলো মই। খুৰা নামাৰিব। কিয় নামাৰিম? ইমান টাকা খৰচ পাতি কৰিলো, যেতিয়া যি চাইছে তাকে দিছোঁ। এই বোলে মোবাইল লাগে, এই বোলে KTM লাগে, তাকে দিছোঁ। তেওঁ যদি ৰিজাল্ট বেয়া কৰে, নামাৰিম? খুৰা, এইটোৱেতো ভুল কৰিছে আপুনি। যি খুজিছে তাকে দিছে কাৰণে এই অৱস্থা। মই নাথাকো ঘৰত, মই ওলাই যাওঁ, মই মৰিম আজি যাই। মোহন ৰখ। দেখছে গেল না ঘৰৰ পৰা ওলাই।
যাওক য'ত যায়, নালাগে মোক এনেহেন চলি। এতিয়াহে আপুনি এনেকে কৈছে, পৰীক্ষা দিয়াৰ আগতে যদি আপুনি এই শাসনখিনি কৰলাক হয়, মোবাইল কেটিএম নিকিনি যদি আপুনি পঢ়াৰ প্ৰতি গুৰুত্ব দিলে হয় অলপ, আপোনাৰ ল'ৰাটোৰ ৰিজাল্ট এনেকুৱা নহ'লাক হয়। যাই চাওঁ ৰ কি বা কৰে। আপুনি হেন এতিয়া খঙত কৈছে, পিছত অলপ পিছত গম পাব। মই যাওঁ ৰ। মোহন মোহন ৰখ, হে ইমান জোৰে নাদৰবি। ভাগাৰ লাগি গেল। ৰখ ৰখ ৰখ। নৰখো, মই যাওঁ। মই গাড়ী আহিছে নাই সেইটো চাই আছো। মই যে নথো গাড়ীৰ তলত জাপ মাৰি দিম। যাওঁ। হেই কি কোৱা এগিলা হা? পৰীক্ষাৰ ৰিজাল্ট বেয়া হৈছে নাই তই কি আমাগিৰি গুচি যাবি হা? মাথাত দুখ হৈছে? দেখা নাই দেউতাই কেনেকে মাৰে হা? মাৰিলে জানবা সেইকাৰণে কি মৰবা যাবি নেকি হা? এবার পরীক্ষা বয়েছে, নেক্সট টাইম দিয়ে ভালকে। যেখানে পয়সা খরচ করছিল এবার তাতকে আধা খরচ করে, হ্যাঁ ভালকে পরে গিয়ে গাড়ি ছেড়ে ঘোরাঘুরি কম করবি। মরলে তো সব শেষে। পরীক্ষা 2 দিন মানে উঠবো, তার পিছনে নহদে কার কি রেজাল্ট হয়েছে। তো নেক্সট ইয়ার দি ভালকে পরীক্ষা রেজাল্টটা ভালো করে। এটা যদি মরে যায় তোর বুড়া ডেটে কাই যাবো কসুন। তোর ক্ষমতা আজি মারছে, ইমানটা খরচ করছে কারণে তো মারপিট করছে আজি। কালিয়ে সব ফুল পাহৰি যাব। হয় পিংকু, মই ইমানখিনি কথা ভাবাই নাছিলোঁ। মই নেক্সট ইয়াৰ ভালকৈ পৰীক্ষা দিম। এইবাৰ মই 3 নম্বৰৰ কাৰণে ফেইল কৰিছোঁ। মই তেতিয়া ফাৰ্ষ্ট ডিভিজন পাই দেখাম তোক। মই ক'লোঁ এইবাৰৰ পৰা গাড়ী চাড়ী লৈ ঘূৰা ঘূৰি চব বন্ধ, অকল পঢ়া শুনাই কৰিম মই। তইতো জানাই জীৱনটোৱে দেখোন আমাৰ মোবাইল গাড়ী চাড়ী লৈ ঘূৰা ঘূৰি কৰাতে যাব। আৰু পঢ়া শুনা কিমান দিনতে, হায়েষ্ট 25 বছৰলৈকে পঢ়া শুনা কৰিব লাগিব। তাৰপিছত দেখোন কাম কাজ কৰিয়ে খাব লাগিব হা? এই বুঢ়া মা দেউতাক কাই চাব কচোন। পিংকু ধন্যবাদ, ইমানখিনি কথা তই মোক যে বুজালি। মই ইমানখিনি কথা ভাবাই নাছিলোঁ। মই খালি ভাবছোঁ দেউতাই মাৰি দিছে, মই মৰি যাম। তো বন্ধুসকল ভিডিঅ'টো চাই কি বুজিলে? অকল ৰিজাল্ট বেয়া হ'লে আপোনালোকে তেওঁৰ ওপৰত ইমান বেয়াকৈ প্ৰভাৱ দিব নালাগে। কাৰণ অকল ৰিজাল্টতে ৰিজাল্ট ভাল হ'লে মানুহৰ জীৱনটো ভাল নহয়। তেওঁৰ ভিতৰত বহুতখিনি টেলেণ্ট থাকে, সেইখিনি টেলেণ্ট দেখুৱাবলৈ খালি ৰিজাল্টৰ দৰকাৰ নহয়। ৰিজাল্টটো নেক্সট টাইম আপুনি বেয়া হৈছে, নেক্সট টাইম দিয়ক, নেক্সট টাইম ভাল হৈ যাব। কিন্তু তেওঁ যে ৰিজাল্ট বেয়া হোৱাৰ কাৰণে প্ৰভাৱ পেলাই তেওঁ ছুইচাইড কৰি যাব, সেইটো কিন্তু বহুত ভুল। আপোনালোকে নেক্সট টাইমলৈকে তেওঁক চান্স দিয়ক যে ভাল হ'ব, ৰিজাল্ট নেক্সট টাইম দি দিব। তেওঁক ৰিজাল্ট দিয়াৰ আগতে আপোনালোকে গুৰুত্ব দিয়ক, ৰিজাল্ট দিয়াৰ পিছত গুৰুত্ব দি লাভ নাই। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।